সরল ভাষা গভীর বিষয়বস্তুৰে সমৃদ্ধ নৱপ্ৰজন্মৰ নমস্কাৰ নামখলা জনপ্ৰিয় পুথিভঁৰাল আৰু কলাকৃষ্টি পৰিষদ প্ৰাংগণত সমবেত আটাইলৈ অসমীয়া নৱবৰ্ষৰ উলগ জনোৱাৰ লগতে উষ্ম আদৰণি জনাইছোঁ। অৰিহণা যোগাই আহিছে এই অঞ্চলত যাতে সাংস্কৃতিক দিশত মানুহ আগবাঢ়ি যাব পাৰে, এই অঞ্চলত বৌদ্ধিক দিশত যাতে মানুহ আগবাঢ়ি যাব পাৰে, সেই দিশত যথেষ্ট সচেতনতাৰে কাম কৰি আহিছে। আমি যাতে প্ৰত্যেকে প্ৰত্যেকৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি সন্মান কৰিব জানো, আমি যাতে চিনাকি হ'ব পাৰোঁ, এই উদ্দেশ্যেৰে নামখলা জনপ্ৰিয় পুথিভঁৰাল কলাকৃষ্টি পৰিষদে অতীতৰে পৰা বিভিন্ন কৰি আহিছে। এইবেলি নামখলা জনপ্ৰিয় পুথিভঁৰাল কলাকৃষ্টি পৰিষদৰ নেতৃত্বত থকা যুৱ বন্ধুসকলে এই বাৰেৰহণীয়া সংস্কৃতি আৰু আজিৰ এই যিটো বিহু খোজ হয়, ভৰিৰ যিটো খোজ তাত আমাৰ আঁঠুহে বেছিকৈ লৰায়। আমি অস্বীকাৰ কৰি চলিব জীৱনৰ শিকা নাই আৰু ভৱিষ্যতে নিশিকিবলৈ আপোনালোকে আশীৰ্বাদ কৰিব বুলি মই আশা পাই গ'ল। এটা দুখ লগা কথা, আমাৰ এই অঞ্চলৰ দিনৰ পৰা আজি এই দিনলৈ আমাৰ মাজত, আমাৰ এই নামখলাৰ মাজত অনেক দিশে প্ৰতিক সন্মান কৰিব জানে, গতিকে জীয়াই ৰাখিব লাগিব। আজি আমাৰ সকলো ক্ষেত্ৰতে আমাৰ কিন্তু ক্ৰাইচিছ আহিছে, মানে সমস্যা আহি আছে। নামখলা কলাকৃষ্টি পৰিষদৰ উদ্যোগত উদযাপিত ৰঙালী বিহু উদযাপন সমূহ দৰ্শক শ্ৰোতালৈ ৰঙালী বিহুৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। Sinakona Gerai Kisjon
আদৰি নিব কলাকৃষ্টি পৰিষদৰ সদস্যসকলে। পুৰস্কাৰ ঘোষণা কৰি দিছে। ভাল পাই নামখোলা গজেন ডেকাই 50 টকাৰ পুৰস্কৃত কৰিছে। জেহেল ইছলামক পুৰস্কৃত কৰিছে। দাদা পুৰস্কাৰটি মই গ্ৰহণ কৰিছোঁ। মোহাম্মদ মোৰ নাম জেহেল ইছলাম। আপোনালোকে মোক আৰু আশীৰ্বাদ কৰি যাব, তেওঁৰ ভৱিষ্যত কামনা কৰিব। ধন্যবাদ। মঞ্চত মন বহাগী বিহু আদল তামেশ্বৰ
আমাৰ বিহু আখড় বন্দনা পেদ নারী গো মদনে ধুমহর লাগল ভারী আখড় বন্দন করি সবাকে প্রণাম করি তৃতীয় স্থান